নমস্কাৰ। বৰ্তমান দেখা গৈছে সমগ্ৰ পৃথিৱীতে কৰোনা ভাইৰাছৰ আতংক বিয়পি পৰিছে আৰু ইয়াৰ কাৰণে আমি সকলো সজাগ হ'ব লাগিব আৰু প্ৰত্যেকে যিবোৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন দ্বাৰা যিবোৰ আমাৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইবোৰ আমি সকলোৱে ফ'ল' কৰিব লাগিব আৰু গভৰ্ণমেণ্টে যিখিনি আমাৰ কাৰণে কাম কৰি আছে আমি সকলোৱে তাক কি কৰিব লাগিব, আদৰ কৰিব লাগিব আৰু সেইবোৰ আমি পালন কৰিব লাগিব। তেতিয়াহে আমি এই মহামাৰীৰ পৰা অকণমান বাচি থাকিব পাৰিম। কিন্তু কথাটো এইটো হ'ল, যিহেতু এতিয়া বৰ্তমান স্কুল বন্ধ হৈ আছে আৰু ছাত্ৰ ছাত্ৰীসকলে যিহেতু ঘৰৰ পৰা ওলাব পৰা নাই বা কোনো মানুহে ঘৰৰ পৰা ওলোৱাটো ভাল কথাও নহয় বা ওলাব নালাগে, আৰু সেইকাৰণে আমি কি কৰিছোঁ, এই ইউটিউব চেনেলৰ জৰিয়তে দুই এটা ভিডিঅ' বনাই দিছোঁ যাতে তেওঁলোকে এই সময়খিনি যাতে সৎ ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ প্ৰচেষ্টা হাতত লৈ দুটামান ভিডিঅ' দি দিছোঁ আৰু তোমালোকে ভালদৰে মন দি এইবোৰ চাবা আৰু সকলোৱে যাতে পঢ়া শুনা কৰি থাকে, পঢ়া শুনাৰ পৰা বিৰত নাথাকে আৰু চাফ চিকুণতা বজাই ৰাখে। আৰু যিহেতু ক্লাছ 10ৰ ষ্টুডেণ্টৰ বিশেষকৈ ভিডিঅ'খিনি বনোৱা হৈছে ক্লাছ 10ৰ কাৰণে, আৰু তেওঁলোকৰ হাতত হয়তো কিছুমানৰ হাতত মোবাইল চোবাইল নাথাকিব পাৰে। তো এতিয়া এই ভিডিঅ'টো কোনোবা দাদা বা বাইদেউ বা মাক দেউতাকে চাব পাৰে বা তেওঁলোকে কোনোবা সদস্য ঘৰৰ কোনোবা যদি চাব পাৰে, তেওঁলোকক এইবোৰ চাবলৈ কাৰণে দি দিয়ক আৰু তেওঁলোকে যাতে কিবা এটা উপকৃত হয়। অকল মোৰ বুলিয়ে নহয়, এনেকৈ ধৰণৰ বহুতো ইউটিউব চেনেল আছে, আপোনালোকে ইউটিউব চেনেলবোৰ চাওক আৰু তাত বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে, পঢ়াৰ কাৰণে সুবিধা কৰি দিয়া হৈছে, গতিকে সেইবোৰ চাওক আৰু পঢ়া শুনা তেনেকৈ কৰি থাকক। আজি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ অধ্যায় 3ত দুটা চলকত ৰৈখিক সমীকৰণ যোৰ যিটো পাঠ আছে তাৰ দুটামান কথা ক'বলৈ গৈ আছোঁ। ইয়াত আমি ৰৈখিক সমীকৰণ মানে বুজি পাওঁ যাৰ চলকৰ সৰ্বোচ্চ ঘাত, ইয়াত চলক y আছে আৰু ইয়াত চলক x আছে, xৰ সহগটো ইয়াত a আৰু yৰ সহগটো b আৰু c টো হৈছে ধ্ৰুৱক পদ। এতিয়া এইটো এটা ৰৈখিক সমীকৰণ, 1 নম্বৰ ৰৈখিক সমীকৰণ আৰু এইটো 2 নম্বৰ সমীকৰণ। যিহেতু ৰৈখিক সমীকৰণত আমি দুটামান কথা স্পষ্ট হ'ব লাগিব। এই ৰৈখিক সমীকৰণযোৰত যেতিয়া সিহঁতৰ সহগৰ অনুপাতবোৰ, যেনেকৈ ধৰি লৈছোঁ এক্সৰ সহগ মানে প্ৰথম সমীকৰণটোৰ সহগ আছিলে a, তাৰপিছৰ সমীকৰণটোৰ সহগ আছিলে a2, যেতিয়া নেকি সিহঁতৰ সহগৰ অনুপাতবোৰ a1/a2 নট ইকুৱেল টু b1/b2 হয়, তেতিয়া তাক আমি সংগত সমীকৰণ বুলি ক'ম, সংগত বুলি ক'ম। আৰু সংগত কোৱাৰ লগতে এই সমীকৰণযোৰত এটা সমাধান থাকিব, আৰু লগতে ইয়াক যেতিয়া আমি লেখত উপস্থাপন কৰোঁ তেতিয়া সেই লেখ চিত্ৰটোৱে পৰস্পৰে এটা বিন্দুত কটাকটি কৰিব। মানে এটা বিন্দুত কটাকটি কৰা মানেই হৈছে ইয়াত এটা সমাধান আছে। গতিকে যেতিয়া ৰৈখিক সমীকৰণযোৰৰ সহগবোৰৰ অনুপাত a1/a2 নট ইকুৱেল টু b1/b2 হয়, তেতিয়া আমি ইয়াক সংগত সমীকৰণযোৰ বুলি ক'ম আৰু ইয়াত এটা সমাধান থাকিব আৰু লেখ দুটা পৰস্পৰে এটা বিন্দুত কটাকটি কৰিব। এইটো হৈছে প্ৰথম কথা। এতিয়া দ্বিতীয় অনুপাত কেইটালৈ চোৱা, সিহঁতৰ a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2, অৰ্থাৎ সহগবোৰৰ অনুপাতৰ লগতে ধ্ৰুৱক পদৰ অনুপাতবোৰ যেতিয়া সমান হৈ থাকিব তেতিয়া আমি ইয়াক সংগত সমীকৰণ, সংগত আৰু পৰতন্ত্ৰ বুলি ক'ম, তো আমি ইয়াক পৰতন্ত্ৰ সমীকৰণযোৰ বুলি ক'ব পাৰোঁ। আৰু লগতে ইয়াত যিহেতু সমীকৰণযোৰৰ অনুপাতকেইটা আৰু ধ্ৰুৱক পদৰ যিটো অনুপাত আছে সেইবোৰ সমান হৈছে, গতিকে সি সংগত পৰতন্ত্ৰ, আৰু যিহেতু গোটেইকেইটা অনুপাত সমান গতিকে ইয়াত অসীম সমাধান থাকিব। ঠিক আছে, ইয়াত এটা বা দুটাৰ কোনো কথা নাহে, ইয়াত অসীম সমাধান থাকিব। ঠিক আছে, ইয়াত অসীম সমাধান থাকিব। আৰু যিহেতু অসীম সমাধান থাকিব গতিকে ইয়াৰ লেখ চিত্ৰটো যদি আমি অংকন কৰোঁ, ধৰি লৈছোঁ এইটো y অক্ষ আৰু এইটো ধৰি লৈছোঁ x অক্ষ, তেতিয়া সিহঁতক যদি লেখত যদি উপস্থাপন কৰোঁ, প্ৰথম সমীকৰণটোৰ কাৰণে এটা লেখ চিত্ৰ হ'ল এইটোৱেই যেনিবা,
আৰু দ্বিতীয় সমীকৰণটোৰ কাৰণেও লেখ চিত্ৰ সেইটোৱেই হ'ব, মানে এটা আনটোৰ ওপৰত মিলি যাব। কি হ'ব? মিলি যাব। ঠিক আছে, এইটো হ'ল দ্বিতীয় চৰ্ত। এতিয়া আহোঁ 3 নম্বৰ চৰ্তটোত, য'ত আছে অনুপাত A1/A2, এইটো 1 হ'ব লাগিছিল দেই। A1/A2 ইকুৱেল টু B1/B2 বাট নট ইকুৱেল টু C1/C2 যেতিয়াই হ'ব, তাক আমি অসংগত বুলি ক'ম। অসংগত মানেই হৈছে ইয়াত সমাধান নাই। আৰু ইয়াৰ লেখ চিত্ৰটো হ'ব এই ধৰণৰ, অৰ্থাৎ লেখ চিত্ৰটো সমান্তৰালভাৱে থাকিব। যদি এইটো প্ৰথম সমীকৰণৰ লেখ হয় আৰু যদি PQ দ্বিতীয় সমীকৰণৰ লেখ হয়, এই লেখ চিত্ৰটো সমান্তৰাল, অৰ্থাৎ এই লেখ চিত্ৰ দুটালে কেতিয়াও পৰস্পৰক কটাকটি নকৰিব, আৰু সেই গতিকে ইয়াত সমাধান নাই বুলি কৈছোঁ, আৰু সমাধান নাথাকিলে ই অসংগত হৈ পৰিব। গতিকে এই তিনিটা কথা আমি মনত থ'ব লাগিব, কাৰণ চমু প্ৰশ্নসমূহ এই পাঠটোৰ পৰা ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন দিয়া হয় বা দেখা যায়। গতিকে ইয়াৰ পিছত আমি উদাহৰণ এটা লৈ পিনে কোনটো সমীকৰণ সংগত আৰু কোনটো অসংগত, কিমানটা সমাধান আছে আৰু লেখ চিত্ৰ কেনেধৰণৰ হ'ব তাৰ বিষয়ে এটা আলোচনা কৰিম। এতিয়া এই ভিডিঅ'টোত দুটা চলকত ৰৈখিক সমীকৰণযোৰৰ উদাহৰণ লৈ এই সমীকৰণযোৰবোৰত কিমানটা সমাধান আছে বা সমীকৰণযোৰৰ লৈখিক উপস্থাপন কেনেধৰণৰ হ'ব বা ই সংগত হয় নে অসংগত হয় তাক বিচাৰ কৰিম। তো প্ৰথম সমীকৰণযোৰত যিহেতু মই আগৰ ভিডিঅ'টোত কৈ গৈছোঁ, যদি চোৱা নাই চাই ল'ব, যে আমি সিহঁতৰ অনুপাতবোৰ চাম, অৰ্থাৎ চলকৰ অনুপাত বা চলকৰ সহগবোৰ অনুপাত চাম। এতিয়া চলকৰ সহগ আছে ইয়াত মানে ইয়াত A1, যদি আগৰ ভিডিঅ'টো চাইছে তেতিয়া আমি ইয়াক A1 বুলি ক'ম, এইটো B1 বুলি ক'ম, এইটো C1 বুলি ক'ম, এইটো A2, B2 আৰু এইটো C2। গতিকে যেতিয়া প্ৰথমতে আমি যদি সিহঁতৰ অনুপাতবোৰ চাম, A1/A2 যদি চাওঁ, তেতিয়া আমি দেখা পাম 2/4, আৰু সিহঁতক যদি কটাকটি কৰি দিওঁ তেতিয়া ই হৈ যাবগৈ 1/2। তাৰপিছত যেতিয়া আমি B1/B2ৰ মান চাম, তেতিয়া দেখা পাম 3/4, যিটো নেকি কি বুজাইছে যে A1/A2 নট ইকুৱেল টু B1/B2। আৰু মই আগৰ ভিডিঅ'ত কৈ গৈছোঁ, যেতিয়াই এই ধৰণৰ চলকবোৰৰ সহগৰ অনুপাত থাকে, অৰ্থাৎ A1/A2 নট ইকুৱেল টু B1/B2 হয়, তেন্তে ই হ'বগৈ সংগত সমীকৰণ। আৰু সংগত সমীকৰণত যোগ ই নিৰ্দেশ কৰিব, আৰু লগতে ইয়াত সমাধান কেইটা থাকিব, ইয়াত সমাধান এটা থাকিব, এটা সমাধান বা অদ্বিতীয় সমাধান বুলিও ক'ব পাৰোঁ। আৰু লগতে ইয়াৰ লেখ চিত্ৰটো পৰস্পৰে যেতিয়া আমি লেখত যদি বহাবলৈ চেষ্টা কৰোঁ, অৰ্থাৎ এই সমীকৰণ দুটাক যেতিয়া আমি লেখত উপস্থাপন কৰিম, তেতিয়া সিহঁতৰ লেখ দুটা পৰস্পৰে এটা বিন্দুত কটাকটি কৰিব, যদিহে আমি সঠিকভাৱে কৰোঁ। এতিয়া তোমালোকে 2 নম্বৰ সমীকৰণটোলৈ মন কৰা, য'ত নেকি A1/A2 মানে বুজি পাইছে নহয়, A1 মানে 2/4, এইটো A1, এইটো A2, মানে Xৰ সহগটো হ'ব লাগিব। সহগটো আমি চলকটো নল'ম, আমি সহগটো ল'ম। গতিকে সহগটো যেতিয়া লৈ চাওঁ, তেতিয়া কি পাম আমি 2/4, আৰু ইয়াকো যদি কটাকটি কৰি দিওঁ তেতিয়া আমি পামগৈ 1/2। ঠিক একেধৰণে যদি আমি B1/B2 চাওঁ, তেতিয়া আমি পাম কিমান, -5/10, যাক আমি কটাকটি যদি কৰি দিওঁ তেতিয়া ই হৈ যাবগৈ 1/2, অৰ্থাৎ 5 এইটোক এবাৰ কাটিলোঁ আৰু 5 এইটোক দুবাৰ কাটিলোঁ। তো ইয়াত A1/A2 ইকুৱেল হৈছে, কিন্তু আমি এতিয়া C1/C2ৰ মানটো চাব লাগিব। C1/C2 হৈছে 6/12, 6 গুণ 6, আৰু 6 2 কাটিলে এইটো 12 হ'বগৈ। তো 1/2, অৰ্থাৎ ইয়াত কি দেখা পাইছে, C1/C2ৰ মান, B1/B2ৰ মান আৰু A1/A2ৰ মান প্ৰত্যেকৰে সমান। অৰ্থাৎ এই ক্ষেত্ৰত আমি কি দেখা পাইছোঁ, A1/A2 ইকুৱেল টু B1/B2 ইকুৱেল টু C1/C2, অৰ্থাৎ ইয়াক নিৰ্দেশ কৰিছে, এই সমীকৰণযোগ নিৰ্দেশ কৰিছে। আৰু যেতিয়াই এই ধৰণৰ অনুপাত থাকে, কাৰ অনুপাত, চলক আৰু ধ্ৰুৱক পদৰ যদি অনুপাত থাকে,
এতিয়া মই আগতে কৈ গৈছিলোঁ যে ই সংগত হ'ব লগতে পৰতন্ত্ৰ সংগত হ'ব, কিন্তু ই পৰতন্ত্ৰও হ'ব আৰু ইয়াত অসীম সংখ্যক সমাধান থাকিব, অসীম সংখ্যক সমাধান থাকিব, অসীম সংখ্যক সমাধান থাকিব। যিহেতু ইয়াৰ লেখ চিত্ৰটো যদি মই বনাব যাওঁ তেতিয়া লেখ চিত্ৰটো পৰস্পৰে এটা বিন্দু বা এটা যেতিয়া লেখ চিত্ৰ বনাম সেই লেখ চিত্ৰ দুডাল অৰ্থাৎ দুটা সমীকৰণৰ কাৰণে দুটা লেখ চিত্ৰ হ'ব লাগিব, কিন্তু যিহেতু সিহঁতৰ চলকবোৰৰ অনুপাত আৰু সহগবোৰৰ ধ্ৰুৱক পদৰ অনুপাত, চলকৰ যিটো সহগ আছিলে সেই চলকৰ সহগৰ অনুপাত আৰু ধ্ৰুৱকৰ যিটো অনুপাত আছে সেইটো পৰস্পৰে সমান হৈ গৈছে, আৰু সেইকাৰণে সিহঁতক যেতিয়া আমি লৈখিকভাৱে উপস্থাপন কৰোঁ তেন্তে লেখ দুটা পৰস্পৰে এটা আনটোৰ ওপৰত থাকিব বা মিলি যাব। এইটো হ'ল দ্বিতীয় কথা। এতিয়া তৃতীয় যিটো সমীকৰণযোৰ আছে সেই সমীকৰণযোগ আমি এই ধৰণে চলকবোৰৰ সহগ আৰু ধ্ৰুৱক পদক যেতিয়া ৰিজাই চাওঁ তেতিয়া আমি কি পাম, ইয়াত a1/a2 অৰ্থাৎ 2/4 আৰু কটাকটি কৰিলে ই হৈ যাবগৈ 1/2। ঠিক একেধৰণে b1/b2 সমান কিমান হৈ যাবগৈ 7/14। যদি কটাকটি কৰি দিওঁ তেতিয়া 1/2 ইয়াতো হ'ল, আৰু ইয়াত হ'ব c1/c2 কিমান হ'ব 6/-5, যিটো নেকি আন দুটাতকৈ সমান নহ'ব। কাৰণ চোৱা 1/2 আৰু 1/2 এই ধনাত্মক সংখ্যা আৰু এইটো ঋণাত্মক সংখ্যা, গতিকে ইয়াত কি নিৰ্দেশ কৰা হৈছে যে a1/a2 ইকুৱেল টু b1/b2 কিন্তু নট ইকুৱেল টু c1/c2 হৈছে। আৰু যেতিয়া এই ধৰণৰ এটা অনুপাত থাকিব তাক এই সমীকৰণযোগ এইটোৱে নিৰ্দেশ কৰিব যে ই অসংগত হ'ব আৰু ইয়াত কোনো সমাধান নাথাকিব, আৰু ইয়াৰ লেখ চিত্ৰ দুটা পৰস্পৰে কি হ'ব, ইয়াৰ লেখ চিত্ৰ দুটা পৰস্পৰ মই ধৰা ৰাখি দিছোঁ, লেখ চিত্ৰ দুটা পৰস্পৰে সমান্তৰালভাৱে থাকিব। যদি মই এইটো y অক্ষ এইটো মূল বিন্দু আৰু x অক্ষ বুলি ধৰি লওঁ তেতিয়া এইটো যদি প্ৰথম সমীকৰণৰ যেতিয়া লেখ আৰু এইটো দ্বিতীয় সমীকৰণৰ যদি লেখ হয় তেতিয়াহ'লে এই সমীকৰণযোৰক যেতিয়া আমি লৈখিকভাৱে উপস্থাপন কৰোঁ তেতিয়া সেই লেখ চিত্ৰটো ঠিক এই ধৰণে হ'ব, মানে সমান্তৰালভাৱে থাকিব লাগিব। তো এইটোৱে আছিলে সৰু সৰু কিছুমান কথা। এতিয়া তোমালোকৰ যিটো পাঠ্যক্ৰমৰ অনুশীলনীখিনি আছে তাৰ দুটামান প্ৰশ্নৰ উত্তৰ মই কৰি দিম, গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাই যাবা।